নমস্কাৰ মই ছাত্ৰসকল স্বাগতম কৰিলোঁ মোৰ ইউটিউব চেনেল MK চেনেল আছামিছলৈ যিসকল ছাত্ৰছাত্ৰী 2023 বা মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে আমি সিহঁতৰ মাজত লৈ আছোঁ ক্লাছ 10 অসমীয়া ছাবজেক্টখন কিয়নো ছাত্ৰছাত্ৰীসকল আজি আমি অসমীয়া ছাবজেক্টখনৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম আজি আমি অসমীয়া ছাবজেক্টখনৰ পৰা 2023 বা মেট্ৰিক পৰীক্ষাৰ কাৰণে কেইটামান কমন কুৱেশ্যন দেখাই যাম যিকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বা মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিটো সূচীপত্ৰ আছে সূচীপত্ৰ যিটো তোমালোকৰ গদ্যাংশ আছে গদ্যাংশ কেইটা পাৰ্ট আছে 1 2 3 4 5 6 7 8টা পাৰ্ট আছে এই 8টা পাৰ্টৰ পৰা তোমালোকৰ 40 মাৰ্কত আহিব 2023 মেট্ৰিক পৰীক্ষাত তে আজি আমি 7 নম্বৰ যিটো তোমালোকৰ অধ্যায় আছে ভাৰতীয় সংস্কৃতি পাঠৰ লেখকসকল হেম বৰুৱা আজি আমি এই পাঠ্যৰ পৰা তোমালোকক কেইটামান কমন কুৱেশ্যন দেখাই যাম যিকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমবাৰ হেলৈকে সম্পূৰ্ণ চাই যাবা মনোযোগেৰে চাই যাবা আৰু যিসকল এই চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু এটা কথা ভিডিঅ'টো চাই যদি ভাল পোৱা তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰি জনাই দিবা তে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 14 হৈছে তোমালোকে চোৱা ইয়াৰ পৰা 1 নম্বৰ কুৱেশ্যনটো শিকিবা তোমালোকে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি আৰু 2 নম্বৰটো শিকিবা ফ্ৰম বলগা টু গংগা কাৰ ৰচনা পাহৰি কিবা 5 নম্বৰ কুৱেশ্যনটো শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল ইয়াৰ পৰা 3টা কুৱেশ্যন তোমালোকে শিকিবা এই 3টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে বহুত গুৰুত্বপূৰ্ণ হয় 2023 মেট্ৰিক পৰীক্ষা ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা 1 2 আৰু 5 নম্বৰ কুৱেশ্যনটো শিকিবা ইয়াৰ পৰা 3টা কুৱেশ্যন শিকিবা তোমালোকে নম্বৰ 42 দিছে তোমালোকে চোৱা ইয়াৰ পৰা কিবা 6 নম্বৰ কুৱেশ্যনটো ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি পাহৰি কিবা তোমালোকে ইয়াৰ পৰা শিকিবা তোমালোকে 9 নম্বৰ কুৱেশ্যনটো সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে বহুত গুৰুত্বপূৰ্ণ হয় পাহৰি কিবা তোমালোকে কি কৈছে 11 নম্বৰ কুৱেশ্যনটো শিকিবা বহুত গুৰুত্বপূৰ্ণ আছে 2023 মেট্ৰিক পৰীক্ষা ছাত্ৰছাত্ৰীসকল ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সাৰাংশ লিখা বহুত গুৰুত্বপূৰ্ণ হয় 4 মাৰ্কৰ কাৰণে এইটো আহি থাকিব পৰীক্ষাত পাছত 12 নম্বৰ কুৱেশ্যনটো শিকিবা এইটো বহুত ইম্পৰ্টেণ্ট আছে ভাৰতীয় সংস্কৃতি এটা বিৰাট সম্মানীয় বস্তু এই কথানাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰছাত্ৰী কুৱেশ্যনটো পাহৰি কিবা 15 নম্বৰ কুৱেশ্যনটো অজন্তা গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া এইটো ইম্পৰ্টেণ্ট আছে পাহৰি কিবা তোমালোকে 18 নম্বৰ কুৱেশ্যনটো ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা বহুত ইম্পৰ্টেণ্ট হয় বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটা ছাত্ৰছাত্ৰীসকল মই যিকেইটা কুৱেশ্যন কৈ আছোঁ তোমালোকে সেইকেইটা কুৱেশ্যন শিকিবা আৰু সেইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে ছাত্ৰছাত্ৰীসকল পাছত দিছে তোমালোকে 20 নম্বৰ দিছে ব্যাখ্যা কৰা ইয়াৰ পৰা শিকিবা তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় বহুত ইম্পৰ্টেণ্ট আছে ঘ নম্বৰ কুৱেশ্যনটো ব্যাখ্যা কৰা এইটো আহি থাকে 5 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ছাত্ৰছাত্ৰীসকল মই যিকেইটা কুৱেশ্যন কৈ দিছোঁ তোমালোকে সেইকেইটা কুৱেশ্যন শিকিবা আৰু সেইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ